নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক দশম শ্ৰেণীৰ ৩.৬ অনুশীলনীৰ ২ নম্বৰৰ এক প্ৰশ্নটো মই কৰি দিবলৈ আগবাঢ়িছোঁ। প্ৰশ্নটো তোমালোকে কিতাপত চাই যোৱা যে প্ৰশ্নটো লিখিছে, ঋতুৱে ২ ঘণ্টাত ঘটিয়নি সোঁতত ২০ কিলোমিটাৰ নাও বাব পাৰে আৰু ২ ঘণ্টাত উজনি সোঁতত ৪ কিলোমিটাৰ যাব পাৰে। তেওঁৰ স্থিৰ পানীত নাৱৰ দ্ৰুতি আৰু সোঁতৰ দ্ৰুতি উলিওৱা। এই প্ৰশ্নটো আছে আৰু প্ৰশ্নটো আমি চলক ব্যৱহাৰ কৰি কৰিব লাগিব। কেনেকৈ কৰে মই কৈ দিছোঁ, তোমালোকে চোৱা। আমি সলিউশন ২ নম্বৰৰ এক এক্সাৰসাইজ হ'ল 3.6। ধৰো স্থিৰ পানীত নাৱৰ দ্ৰুতি x কিলোমিটাৰ প্ৰতি ঘণ্টা। স্থিৰ পানীত নাৱে x কিলোমিটাৰ প্ৰতি ঘণ্টাত যাব পাৰে। সোঁতৰ দ্ৰুতি ধৰো আমি y কিলোমিটাৰ প্ৰতি ঘণ্টা। এতিয়া আমি চাওঁ ঘটিয়নি সোঁতত নাৱৰ দ্ৰুতি কি হ'ব। ঘটিয়নি সোঁত মানে হ'ল নদীখনত পানী যিফালৰ পৰা আহি আছে নাওখনো সেইফালেকে গতি কৰিব। গতিকে নাওখনে x কিলোমিটাৰ দূৰত্বত গতি কৰিলে, আকৌ পানীয়ে y কিলোমিটাৰ দূৰত্বত গতি কৰিলে নাৱৰ দ্ৰুতি আৰু পানীৰ দ্ৰুতি মিলি যাব, দুইটা একেলগ হ'ব। গতিকে আমি ঘটিয়নি সোঁতত নাৱৰ দ্ৰুতিটো হ'বগে এতেকে ঘটিয়নি সোঁতত নাৱৰ দ্ৰুতি হ'ব কিমান হ'ব? x প্লাছ y কিলোমিটাৰ। একেদৰে উজনি সোঁতলৈ কি হ'ব? উজনি সোঁতত নাৱৰ দ্ৰুতি, উজনি সোঁতটো হ'ল নদীখনত যিফালৰ পৰা পানী আহি আছে তাৰ বিপৰীত দিশত উজনি সোঁত বুলি কয়। তেতিয়াহ'লে উজনি সোঁতলৈ আমি যদি নাওখন x কিলোমিটাৰ বেগত লৈ যাওঁ, তেতিয়াহ'লে y কিলোমিটাৰ বেগত পানীয়ে নাওখন ঠেলি আনিব। গতিকে x কিলোমিটাৰ যাব নোৱাৰিব, তাৰ পৰা y কিলোমিটাৰটো মাইনাছ হ'ব। গতিকে x মাইনাছ y কিলোমিটাৰ প্ৰতি ঘণ্টা এইটো হ'ব। আপোনালোকে চাবা এই চিত্ৰটো তেনেকৈ আছে। এতিয়া কি হ'ল, দিয়া আছে যে ঋতুৱে ঘটিয়নি সোঁতত নাও বাই 2 ঘণ্টাত 20 কিলোমিটাৰ। ঋতুৱে ঘটিয়নি সোঁতত নাও বাই 2 ঘণ্টাত 20 কিলোমিটাৰ। এতেকে 1 ঘণ্টাত কিমান হ'ব? 1 ঘণ্টাত হ'ব 20/2 কিলোমিটাৰ, অৰ্থাৎ 10 কিলোমিটাৰ। 1 ঘণ্টাত যদি 10 কিলোমিটাৰ হয়, তেতিয়াহ'লে ঘটিয়নি সোঁতত নাৱৰ দ্ৰুতি x প্লাছ y কিলোমিটাৰ প্ৰতি ঘণ্টা। 1 ঘণ্টাত x প্লাছ y কিলোমিটাৰ, তেতিয়াহ'লে 1 ঘণ্টাত 10 কিলোমিটাৰ। গতিকে আমি ইয়াৰ পৰা আমি ইকুৱেশ্যনটো পাম এতেকে, বা অৰ্থাৎ x প্লাছ y ইজ ইকুৱেল টু 10, হয়নে? 1 ঘণ্টাত 10 কিলোমিটাৰ আছিলে। ঋতুৰ যিটো নাওখন যিটো গতিত বাই নিছিলে, নাওখন 1 ঘণ্টাত 10 কিলোমিটাৰ গৈছিলে, কিন্তু
ভটিয়নি ভূতত আমি নাৱৰ দুটি পাইছিলোঁ x + y, গতিকে x + y = 10 হ'ব। এইটো আমি 1 নম্বৰ সমীকৰণ হিচাপে পাই গ'লো। আকৌ উজনি ভূতত ঋতুৱে নাও বাই কিমানকে বাই 2 ঘণ্টাত কেই কিলোমিটাৰ 4 কিলোমিটাৰ। 2 ঘণ্টাত যদি 4 কিলোমিটাৰ হয় এটাকে 1 ঘণ্টাত কেই কিলোমিটাৰ হ'ব 2 কিলোমিটাৰ। গতিকে উজনি ভূতত ঋতুৱে নাওখন 1 ঘণ্টাত 2 কিলোমিটাৰ বাই, কিন্তু আমি পাইছিলোঁ যে নাৱৰ দুটি যদি x কিলোমিটাৰ আৰু পানীৰ ভূতৰ দুটি যদি y কিলোমিটাৰ হয় তেতিয়াহ'লে উজনি ভূতত নাৱৰ দুটি আছিলে x - y কিলোমিটাৰ প্ৰতি ঘণ্টা। গতিকে x - y = 2 কিলোমিটাৰ হ'ব। 1 ঘণ্টাত 2 কিলোমিটাৰ আৰু প্ৰতি ঘণ্টাত নাৱৰ দুটি আছিলে x - y কিলোমিটাৰ। গতিকে আমি দুটা সমীকৰণ পালো। এটা পালো x + y = 10, এটা পালো x - y = 2। আমি 1 নম্বৰ সমীকৰণ আৰু এতিয়া 2 নম্বৰ সমীকৰণ, এই সমীকৰণ দুটাৰ পৰা আমি সমাধান কৰিব লাগিব x আৰু y মান উলিয়াব। এতিয়া আমি কেইবাটাও পদ্ধতি আছিলে, আগতে কৈছিলোঁ যে প্ৰতিস্থাপন পদ্ধতি, অপনয়ন পদ্ধতি আৰু পৰ্য্যগুণন পদ্ধতি। এইটো অপনয়ন পদ্ধতিতে আমি কৰিবলৈ যত্ন কৰিম। অপনয়ন পদ্ধতিত কেনেকৈ কৰিম এইটো আমি 1ৰ লগত আমি 2 নম্বৰ সমীকৰণটো যোগ কৰি দিওঁ। 1 নম্বৰ সমীকৰণটো হ'ল x + y, 2 নম্বৰ সমীকৰণটো হ'ল x - y আৰু ৰাইট হেণ্ড সাইডত হ'ল 10 + 2। এতিয়া আমি কি পালোগে +y - y কটা যাব, x + x হলে 2x হ'ব, ইফালে 10 2 হৈ গ'ল 12। তাৰ মানে x = আমি পাম 12 হৰণ 2। তাৰ মানে x ৰ মানটো আমি পাই গ'লো 6। x ৰ মানটো আমি পালো 6। তেনেকৈ আমি y মানটো উলিয়াই পেলাব লাগিব। ঠিক আছে, y মানটো আমি 1 নম্বৰ সমীকৰণৰ পৰা পাম বা 2 নম্বৰ সমীকৰণৰ পৰাও উলিয়াব পাৰিম। আমি 1 নম্বৰ সমীকৰণৰ পৰা উলিয়াইছো। 1 নং সমীকৰণত x = 6 বহুৱাই পাওঁ কি পাম 6 + y = 10। এইটো x + y = 10 আছিল 1 নম্বৰ সমীকৰণটো চাই ল'বা। গতিকে x ৰ ঠাইত 6 বহিছে, 6 + y = 10, অৰ্থাৎ y = 10 - 6, এটাকে y = 4। আমি x আৰু y মান দুইটা পাই গ'লো, এটা হ'ল x = 6, এটা হ'ল y = 4। এতিয়া x আৰু y আমি কি বুলি ধৰিছিলো, এটাকে স্থিৰ পানীত নাৱৰ দুটি ধৰিছিলো। এটা স্থিৰ পানীত নাৱৰ দুটি 6 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু পানীৰ ভূতৰ দুটি হৈ গ'ল 4 কিলোমিটাৰ প্ৰতি ঘণ্টা। গতিকে অংকটো আমি এনেদৰে সমীকৰণ গঠন কৰি x আৰু y ৰ বাবে সমাধান উলিয়াই অংকটো কৰিলে অংকটো হ'ব। তোমালোকে প্ৰেক্টিছ এবাৰ কৰি চাবা, কেইবাবাৰো কৰিবা, নিশ্চয় বুজি পাবা আৰু কৰিব পাৰিবা। ধন্যবাদ।